কৃষ্ণ পদে কৈছে যিটো তনু গোট নিবেদয় কৃষ্ণ পাও জানিবা পবিত্ৰ আতি ভৈল সিটো কায়। যিটো তনু গোট যিটো শৰীৰ কৃষ্ণৰ চৰণত আমি অৰ্পণ কৰিলোঁ, মানে প্ৰভু ভগৱন্তৰ চৰণত নিজকে সমৰ্পণ কৰি দিয়া, আশ্ৰয় লোৱা, শৰণাগতি হোৱা, কায়ো মনোবাক্যে বুলি আমি যিটো কওঁ, সম্পূৰ্ণৰূপে নিজক ভগৱানৰ চৰণত অৰ্পণ কৰি যদি দিব পাৰিছে, তেতিয়াহ'লে ইয়াত কৈছে আপোনাৰ তনুগোটো তেতিয়া পবিত্ৰ হ'ব। আমি শৰণ লওঁ যদিও নিজৰ মতে কামবিলাক কৰি থাকোঁ। অৰ্জুনৰো একেই গতি হৈছিল। অৰ্জুনে প্ৰথম অৱস্থাত যুদ্ধৰ প্ৰাক মুহূৰ্তত ভগৱান কৃষ্ণৰ ওচৰত আশ্ৰয় বিচাৰি গৈছে, আৰু ভগৱান কৃষ্ণৰ ওচৰলৈ তেতিয়া দুৰ্যোধনো গৈছে। যেতিয়া গম পালে যে কৌৰৱ পাণ্ডৱৰ যুদ্ধ হোৱাটো খাটাং ফাইনেল, তেতিয়া পাণ্ডৱৰ পক্ষৰ ফালৰ পৰা অৰ্জুন গৈছে আৰু কৌৰৱৰ পক্ষৰ পৰা দুৰ্যোধন গৈছে যদুকুলৰ সহায় বিচাৰি, ভগৱান কৃষ্ণৰ সহায় বিচাৰি। ভগৱান কৃষ্ণই দুৰ্যোধন যাওঁতে শুই থকাৰ অভিনয় কৰিছে, আৰু দুৰ্যোধনে নিজকে যদিও যুৱৰাজ, তেওঁ ৰজা বুলিয়েই ভাবে। তেওঁ যেনেধৰণে কয় ধৃতৰাষ্ট্ৰই সেইমতে কৰিবলৈ বাধ্য। সেইকাৰণে তেওঁৰ মনত এটা অহংকাৰ ভাৱ আছে, মই য'তে ত'তে বহিব নোৱাৰোঁ, কাৰণ মই ৰজা। আৰু এই কথাটো জানিয়েই ভগৱান কৃষ্ণই মূৰৰ শিতানত এখন সিংহাসন লগাই থৈছে। দুৰ্যোধন যদিও সহায় ভিক্ষা কৰিবলৈ গৈছে, আপুনি কাৰোবাৰ ওচৰত সহায় ভিক্ষা কৰিব গৈছে, কিন্তু নিজৰ ইগ'টো এৰি দিয়া নাই, অহংকাৰটো এৰি দিয়া নাই। যিটো বস্তু আপোনাৰ নাই, আপুনি বেলেগৰ ওচৰত বিচাৰি গৈছে, তেতিয়া আপোনাৰ অৱস্থা কেনেকুৱা হ'ব লাগে। কিন্তু দুৰ্যোধনে নিজস্বটো ত্যাগ কৰা নাই, ইগ' আছে, অহংকাৰ আছে। সেইকাৰণে মূৰৰ শিতানত দি থোৱা সিংহাসনখনত বিৰাজমান হৈ আছে। অলপ পাছত অৰ্জুন গ'ল, আৰু অৰ্জুন গৈ ভগৱান কৃষ্ণৰ ভৰিৰ ফালে বহিল আৰু চৰণ স্পৰ্শ কৰিলে। ভগৱান কৃষ্ণই সাৰ পোৱাৰ নিচিনা কৰি দেখি অৰ্জুনক দেখা পাই সুধিলে, সখা কিয় আহিলা কোৱা? আৰু তেতিয়া ক'লে যে হে সখা, তুমি সকলো জানাই, আমাৰ মাজত যুদ্ধ হোৱাটো ইতিমধ্যে সিদ্ধান্ত হৈছে, ফাইনেল হৈছে, গতিকে তুমি মোক সহায় কৰিব লাগে। দুৰ্যোধনে মাত দিছে যে হে কেশৱ, ময়ো আহিছোঁ সহায় ভিক্ষা খুজিব। দুৰ্যোধনে ক'লে মই মানুহ এজন, গতিকে দুইফালেতো থাকিব নোৱাৰোঁ, সেইকাৰণে এফালে মোৰ এক অক্ষৌহিণী সেনা থাকিব, অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত, আৰু এফালে মই অকলে থাকিম, যুদ্ধত মই অস্ত্ৰ নুঠাওঁ। অৰ্জুনক ক'লে তুমি মোক, মই তোমাক প্ৰথম দেখিছোঁ, গতিকে তুমি কোৱা তোমাক কি লাগে। অৰ্জুনৰ প্ৰথম চাৰেণ্ডাৰ, শৰণ। অৰ্জুনে কৈছে, হে প্ৰভু, মোক পৰীক্ষা কৰি চাব নালাগে, মোক কেৱল তোমাক লাগে। ভগৱানক বিচাৰক, ভগৱানৰ পৰা নিবিচাৰিব। আমি প্ৰায়বিলাকে ভগৱানৰ পৰা বিচাৰোঁ, মোক অমুক লাগে, বচুক লাগে, কিবা লাগে, টকা পইচা, ঘৰ দুৱাৰ, সম্পত্তি, এইবিলাক বিচাৰিছে আমাৰ জীৱন গৈছে। ভগৱানক আমি কেতিয়াও বিচৰা নাই। অৰ্জুনে প্ৰথম বিচাৰিছিল ভগৱানকে, কিন্তু কায়িকভাৱেহে শৰণ আছিল। ইয়াৰ পাছত যেতিয়া যুদ্ধ আৰম্ভ হ'ল, তাৰ প্ৰাক মুহূৰ্তত অৰ্জুনে ভগৱানক ক'লে, সেনায়ুৰ উভয়ুৰ মধ্যে ৰথম স্থাপয়মে অচ্যুত। প্ৰথম অধ্যায় 21 নম্বৰ শ্লোক গীতা। দুই পক্ষ সেনাৰ মাজত মোৰ ৰথখন তুমি ৰাখা। আৰু যেতিয়া দুই পক্ষৰ মাজত গৈ ৰথখন ৰাখিলে, দৃষ্টেমম স্বজনম কৃষ্ণ যুজুৎসুম সমুপস্থিতম সিদন্তি মম গাত্ৰাণি মুখচৈব পুরিশুষ্যতি বেপথুস্য শরীরমে রুমহর্ষস্য জায়তে। প্ৰথম অধ্যায় 28 আৰু 29 নম্বৰ শ্লোক গীতা। যেতিয়া নিজৰ মানুহবিলাক দেখা পালে, তেওঁ তেতিয়া শৰীৰ কঁপিবলৈ আৰম্ভ কৰিছে, মুখ শুকাই গৈছে, কি কৰিম কি নকৰিম হৈছে। আৰু অৰ্জুনৰ হাতৰ পৰা গান্ধীৱ বহি পৰিছে। গান্ধীবম শ্ৰমসতে হস্তাৎ তক চৈব পৰিধাৰ্যতি নাচ স্বপ্নম্য অৱস্থাতুম ভ্ৰমতি বসমে মন।
প্ৰথম অধ্যায় 30 নম্বৰ শ্লোক গীতা। মূৰটো ঘূৰাবলৈ ধৰিছে, হাতৰ পৰা গাণ্ডীৱ খহি পৰিছে, বহুতো বিমংগল দেখিছে। নিমিত্তানি চ পশ্যামি বিপৰীতানি কেশৱ না চ শ্ৰেয় অনুপশ্যামি হতোৱা সজনমুদ্যবি। প্ৰথম অধ্যায় 31 নম্বৰ শ্লোক গীতা। আৰু তাৰ পাছত শৰণ লৈছে দ্বিতীয় অধ্যায় 7 নম্বৰ শ্লোকত। অৰ্জুনে কৈছে কাৰ্পণ্য দোষ উপহৃত স্বভাৱ পৰিশ্ৰমী ত্বম ধৰ্ম সম্মূঢ় চেতা যদ শ্ৰেয়স্যাদ নিশ্চিতম তন ব্রূহি তন্মে শিষ্যস্তেহম স্বাধীনম তম প্ৰপন্নম। হে প্ৰভু, তোমাৰ চৰণত মই শিষ্যত্ব গ্ৰহণ কৰি শৰণাপন্ন হ'লোঁ। মোক এতিয়া মোৰ কাৰণে যিটো কল্যাণকাৰক, যিটো মোৰ কাৰণে শ্ৰেষ্ঠ নিশ্চিত, এই কথাটো মোক কোৱা, উপদেশ দিয়া। কিন্তু যদিও শৰণ ল'লে, লোৱাৰ পাছতো অৰ্জুনে কৈছে যে মই যুদ্ধ নকৰোঁ, মই যুদ্ধ নকৰোঁ। তেতিয়াও সম্পূৰ্ণ চাৰেণ্ডাৰ হোৱা নাই। গতিকে এইটো কেৱল বাণীৰ দ্বাৰা লৈছে, কথাৰে কৈছে মই তোমাৰ ওচৰত শৰণাগতি হ'লোঁ, শৰণ লৈছোঁ। যদি আপুনি নিজক সমৰ্পণ কৰে, তাৰ পাছত আপোনাৰ একো তাত বুদ্ধি লগাবলগীয়া নাই। আপুনি যিজনৰ ওচৰত নিজক চাৰেণ্ডাৰ কৰিছে তেওঁৰ মতে কাম কৰক। আমি যেতিয়া কৃষ্ণৰ চৰণত শৰণ ল'লোঁ, কৃষ্ণই যেনেকৈ ভাল পায়, তেওঁ যেনেকৈ আমাক কৰিবলৈ কয়, আমি সেইমতে কৰিব লাগে। কৃষ্ণই কি ভাল পায়, কেনেকৈ আমাক কৰিবলৈ দিছে? অদ্বেষ্ট সৰ্বভূতানাম মৈত্ৰ কৰুণ এব চ নিৰ্মম নিৰহংকাৰ সম দুঃখ সুখ ক্ষমী সন্তুষ্ট সততাম যোগী অততাম দৃঢ় নিশ্চয় ময়ো অর্পিত মনোবুদ্ধির মামে বৈশ্যস্য যো মদ ভক্তা সমে প্ৰিয়। গীতা 12 অধ্যায় 13 আৰু 14 নম্বৰ শ্লোক। তাত কৈছে আমি কি কৰিম এতিয়া? যদি কৃষ্ণত শৰণ ল'লোঁ, তেওঁৰ মতে কেনেকৈ চলিম? অদ্বেষ্ট সৰ্বভূতানাম, কোনো প্ৰাণীৰ প্ৰতি দ্বেষ ভাৱ নানিব। প্ৰত্যেকজনক প্ৰতি ভাল ভাৱ আনক। আপুনি ভক্তি বেলেগে কৰিব নকৰিলেও হ'ল, যদি আপোনাৰ মনৰ ভাৱবিলাক শুদ্ধ হয়। আৰু আপুনি যিমান নাম গাই থাকক, আপুনি যিমান যি কৰি থাকক, মনৰ ভাৱবিলাক যদি অশুদ্ধ হয়, ইয়াত যদি কপটতাৰে ভৰি থাকে, বেলেগৰ যদি উন্নতি দেখিব নোৱাৰে, বেলেগৰ প্ৰতি যদি ঈৰ্ষা থাকে, দ্বেষ থাকে, তেতিয়াহ'লে আপুনি বাহ্যিক ক্ৰিয়াকলাপবিলাক কৰি তাৰ পৰা বিশেষ লাভ নহ'ব। ভগৱানে কৈছে মনত শুদ্ধতা আনা, সমস্ত প্ৰাণীৰ প্ৰতি ভাল ভাৱ আনা, সুখ দুখ সকলোতে সম হৈ থাকিবলৈ দিছে, যিটো পাইছোঁ তাতে সন্তুষ্ট হৈ থাকিব দিছে। এই ভগৱানৰ কথা। তেওঁৰ চৰণত শৰণ লৈ যদি আমি তেওঁৰ মতে কৰ্মখিনি কৰোঁ, তেতিয়াহে টোটেল চাৰেণ্ডাৰ হ'ব, সমৰ্পণ হ'ব। অৰ্জুনে কেৱল বাণীৰ দ্বাৰা কৰিছিল। আৰু সেইকাৰণে অষ্টাদশ অধ্যায়ত গৈ পেলাই ভগৱান কৃষ্ণই পুনৰ ক'বলগীয়া হ'ল যে চব বাদ দি মোৰ ওচৰত শৰণ ল। কাৰণ আগত যি দুবাৰ তেওঁ শৰণ ল'লে, এবাৰ কায়িকভাৱে, এবাৰ বাণীৰ দ্বাৰা, আচল টোটেল চাৰেণ্ডাৰটো হোৱা নাই, সম্পূৰ্ণ সমৰ্পণটো হোৱা নাই। সেইকাৰণে শেষত গৈ পেলাই ভগৱান কৃষ্ণই যেতিয়া ক'লে চব বাদ দি মোৰ ওচৰত কেৱল শৰণ ল, আৰু তাৰ পাছত যেতিয়া অৰ্জুনক সুধিছিল যে তোৰ মনত এতিয়াও কিবা সংশয় আছে নেকি, তেতিয়া অৰ্জুনে কৈছে নষ্ট মোহা স্মৃতিৰ লব্ধা তদ প্ৰসাদত ময়াচ্যুত গতোস্মি স্থিত সন্দেহ কৰিষ্যে বচনম তব। স্থিতোস্মি গত সন্দেহ, মই এতিয়া মোৰ পুনৰ যিটো স্মৃতি শক্তি সেইটো ঘূৰাই পালোঁ। সেইকাৰণে এতিয়া মই তুমি যেনেকৈ কোৱা মই তেনেকৈ কৰিম। এইটো হৈছে টোটেল চাৰেণ্ডাৰ। এই সমৰ্পণটো কৰাৰ কথা কৈছে। এইটোহে আচল সমৰ্পণ, সম্পূৰ্ণৰূপে কৃষ্ণৰ চৰণত শৰণ। আৰু অৰ্জুনে সম্পূৰ্ণৰূপে ক'লে। এতিয়া ইয়াত কৈছে যিটো তনুবোধ নিবেদয় কৃষ্ণ পাওঁ জানিবা পবিত্ৰ আদি ভৈল সিটোকায়। যদি আমি কৃষ্ণৰ চৰণত নিজকে সম্পূৰ্ণৰূপে সমৰ্পণ কৰি দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ এই শৰীৰটো তেতিয়াহে পবিত্ৰ হ'ব।